সকল ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল খুলি মজুমদাৰৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো আজি আছোঁ মামাহঁতৰ ঘৰত আৰু মাত্ৰ মাজত এদিন বাকী আছে। কি ভাবে জানো, মামাৰ বিয়াৰ কাৰণে আৰু পৰহিলৈ আছে জোৰোণ আৰু এইখিনি অলপ বাহিৰতে আছোঁ। আৰু আজি কিবাতে আৰু আজি নাৰায়ণ পূজাও আছিল মানে আছে নাৰায়ণ পূজা। ভালে মই স্কুলত গৈছিলোঁ আৰু মানে হেৰি হ'ল, আৰু আজি সান্দাও কিবা হেৰি কৰে ন, যাত্ৰা সান্দা বুলি কয়, সেইটো আজি হ'ল। বাইদেৱে মই সেইটো নাপালোঁ, তো একো নাই বাৰু। মই আপোনাক অলপ ভিডিঅ'ৰ অলপ ক্লিপ মই আপোনাক দি দিম বাৰু। বাইদেৱে মই আপোনাক অলপমান ৰভাটো দেখুৱাওঁ, পেণ্ডেলখিনি ৰভা সেইটো এই এনে দি দিছে। আৰু যিটো যাত্ৰাখণ্ড আছিল এইখিনি ৰন্ধা পেণ্টৰ কাম হোৱাই নাই আৰু আছেই। আৰু সেই ফিল্ডত অলপমান গ'ল কৰি আছে, এইখিনি হ'ব আমাৰ হেৰি খোৱা লোৱাৰখিনি। এইখিনি আছে ধুনীয়াকৈ। আৰু আজিৰ পৰা বিয়া ব্লগ ষ্টাৰ্ট হৈ গ'ল, মানে আজিৰ পৰা বিয়া ব্লগ ষ্টাৰ্ট হৈয়ে গ'ল। আজিৰ পৰা আৰু একদম শনিবাৰলৈকে আপোনালোকে পাই থাকিব নতুন নতুন ব্লগ, মানে বিয়া ব্লগ। আৰু ভালে মোৰ মানে আজি আৰু মানে মই যাত্ৰা খান্দাটো নাপালোঁ, আৰু নাৰায়ণ পূজাটো পাম কাৰণ মোৰ স্কুল আছিল, সেইকাৰণে যাত্ৰা খান্দাটো নাপালোঁ। কিন্তু মই লাগিলে অলপমান আপোনালোকক ক্লিপ দি দিম যাত্ৰা খান্দাৰ অলপমান পিছত, আপোনালোকে চাই ল'ব পিছে। কিন্তু মই মানে সেইখিনি মই যদি স্কুলত আছিলোঁ, কি কৰিম আৰু এইফালে মোৰ 28 তাৰিখৰ পৰা পৰীক্ষা। এতিয়া কি কৰিম, উপায়তো নাই, এনেও মোৰ বিয়াৰ দুদিন যাবই ক্ষতি, সেইকাৰণে আৰু উপায় নাই। সেইকাৰণে আজি গ'লোঁ আৰু স্কুলত, আৰু কালি বা কি হয় যাম বুলিতো ভাবিছোঁ আচলতে। আজিতো গ'লোৱেই ইফালে, কাৰণ মোৰ স্কুল আছে ন, আৰু মানে মোৰ ইফালে পৰীক্ষাৰ পিছত বিয়াৰ মানে মোৰ এই যে মানে মোৰ তাৰমানে মই যদি যোৱাকালি যাওঁ ন, মানে তেন্তে মোৰ যোৱাকালি আৰু মানে হেৰি তাৰমানে 3rd ইউনিট টেষ্টৰ মানে লাষ্ট ক্লাছ হ'ব যোৱাকালি। কাৰণ ইফালে পৰহিলৈ নাযাওঁ, কাৰণ পৰহিলৈ আছে ইফালে জোৰোণ আছে, আৰু তাৰ পিছদিনাখন বিয়া আছে, আৰু বাকী কেইদিন অলপমান বন্ধ আছে বাৰু, এনেকৈ কিবা লাচিত দিব সেনেকুৱা আৰু সেইখিনি বন্ধ আছে। কিন্তু এই দুদিন মোৰ সম্পূৰ্ণ মানে ক্ষতি যাবই, সেইকাৰণে কালি যাম বুলি মই ভাবিছোঁ। নাজানো কি হয়, গ'লেতো মানে গ'লোঁ যদি গ'লোঁ, আৰু নগ'লে আৰু কি কৰিম। ঠিক আছে বাৰু, এতিয়া মই ভাত পানী খাই অলপমান ইফালে আহিছোঁ, তো আপোনালোকে মোৰ ব্লগটো চাই থাকক। আৰু এইফালে বামুণ আহি গ'ল, পূজা আৰু লাহেকৈ আৰম্ভ কৰিবই। আৰু ইফালে আমি দুজন মানে ভাইটি আৰু মই বহি পেলাই আছোঁ আৰু এনেকৈয়ে। আৰু ইফালে আমাৰ মুনু চাওকচোন, কওক না আমাৰ মুনু কি কয় আমাৰ মুনু উলু দিব পাৰে। এইফালে আমাৰ জৰা আছে, আৰু ইফালে বহি গৈছে মানে পূজাত নামৰ। তো আপোনালোকখিনি চাই থাকক ধুনীয়াকৈ দেই। ओम षष्ठी भवन्त अधिग्रहणं षष्ठी भवन्त अधिग्रहणं षष्ठी भवन्त अधिग्रहणं ओम षष्ठी ओम षष्ठी ओम षष्ठी ओम षष्ठी न इंद्र विदस्व स्वस्नमुसा विश्वे देवा स्वस्न अरिष्ट विदस्व ओम षष्ठी ओम षष्ठी ओम षष्ठी ओम सोना पृथ्वी भगवान खरा निवेशने जसना
সরস্বতী পৃথিবী দিব্যই নমঃ ওম এতৎ পাইলম সহদারা হুতিব পৃথিবী দিব্যই নমঃ শূন্য কল্পিতর্গ ওম সহদারা হুতিব পৃথিবী দিব্যই নমঃ ওম এতৎ আসমনিয়ম নমঃ এতৎ স্নানিয়ম নমঃ এতাই নাসানিত গরস্ত গন্ধ পুষ্প ধূপদীপ নিবেদারে ওম সহদারা হুতিব পৃথিবী দিব্যই নমঃ ওম আসমনাথং দলন্তে নমঃ ওম ভূরসি ভূমিরসি ইতিরসি বিশ্বদা বিশ্বস্য ভুবনস্য দর্গ ওম ভূর্ভুবস্ব ओम अविघ्नेश्वराय गणेशाय नमः ओम एतत् आश्रमणीयं नमः एतत् स्नानीयं नमः ओम ईश्वरगन्ध ओम भूर्भुवस्व सुगति पुष्टिवर्धनम् उर्वारुकं इववरं विद्युत मामलिजात कामकाय शिवाय नमः अम्बिके नमालिके नमः नुइति सनस शक्तिसर सुगतिकां कामना दिया दिवय नमः ओम श्री सवे लक्ष्मी सवे ना औरते वासे বিৰাট তো সেই মানে ভিতৰত পূজা এতিয়া পূজা চলি আছে মই আৰু ভণ্টি লৈ পেলাই বাহিৰত আহিছোঁ ন মুন্য হাই পূজা একদম আৰু আজিৰ দিনটোতো গ'লেই ন আৰু কালিৰ দিনটো বাকী আছে মোৰ লাহে লাহে আগুৰি ধৰিছোঁ মই একেবাৰে শেষ হ'ল এতিয়া খাইছোঁ কিন্তু মই ইমান এটা খাই ভাল নাপাওঁ আৰু পূজাৰ ভোগ খাইছা ভোগ খাইছা আজি আমাৰ মুনুৱে ভোগ খাইছে নহয় বিলাইছে অহন্যা না মুনু দাদা খানা অলপে খাইছে দাদা দাদা নহয় বায়েও অলপমান খাইছে হেল্ল' এভৰিৱান তো এতিয়া বাজিছে গ'লো টাইমটো মানে 8:30 আৰু মানে মই মানে ক'ৰবাত গৈছিলোঁ ক'ৰবাত মানে আমাৰ ওচৰতে আৰু মানে মোৰ মানে এযোৰ চুইদাৰো অলপমান লুজ হৈছিল তো সেইটো ফিটিং কৰিম বুলি ভাবিছিলোঁ এতিয়া পাইছোঁ আহি তো এতিয়া তো মই আজিৰ ব্লগটো এইখিনিতে সামৰিলোঁ আৰু পিছত দীঘলীয়া নকৰোঁ আৰু অহাকালি ভিডিঅ' আহি আছে একদম মানে শনিবাৰলৈকে একদম ব্লগ আপুনিয়ে পাই থাকিব আৰু তো ঠিক আছে মই আজিৰ ব্লগটো এইখিনিতে সামৰিলোঁ আৰু আপোনালোকৰ যদি মোৰ এই ব্লগটো ভাল লাগিছে আৰু লগাও নাই তথাপিতো আপোনালোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এই ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি দিব দেই নমস্কাৰ বাই বাই কৈছোঁ এইটো বেছি দুই হ'লে এইটো অফ কৰিম সেই দুটা লগ লগাই বহুত লাগে নহয় কেনেকৈ লগ লগাই মই সেইটো কিন্তু পাহৰিছোঁ কেনেকৈ মোবাইলে কৰিব পাৰোঁ হা